ডেইলি নিউজ আসামলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই মনীষা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। মদ ভাং আৰু ধপাত সেৱনৰ বিৰুদ্ধে লাহৰীঘাট ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী। আজিৰ দিনৰ 11 বজাত লাহৰীঘাট বজাৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমাজৰ প্ৰচলিত কুসংস্কাৰ মদ ভাং জোৱা আদিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত মৰিগাঁও জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আহ্বায়ক ফেৰদেউছ জিন্নাই কয় যে প্ৰশাসনে মদ ভাং কুসংস্কাৰ আদিৰ বিৰুদ্ধে কঠোৰ হৈছে যদিও আজিলৈকে সম্পূৰ্ণ নিৰ্মূল কৰিব পৰা নাই। সেয়ে প্ৰতিবাদকাৰীসকলে প্ৰশাসনক মদ ভাং জোৱা আৰু সমাজৰ পৰা কুসংস্কাৰ দূৰ কৰিবলৈ আহ্বান জনায়। লাহৰীঘাটৰ পৰা আৰিফুল ইছলামৰ ৰিপৰ্ট, ডেইলি নিউজ আসাম। উগ্ৰ লাহৰীঘাট অঞ্চলত মদ জুৱা ভাং তীৰ বাল্য বিবাহ আদি অসামাজিক কাম কাজ ভৰপূৰ হৈ পৰিছে। এই সন্দৰ্ভত লাহৰীঘাট থানাই যদিও পদক্ষেপ লৈছে, এই ক্ষেত্ৰত তেওঁলোকে নিৰ্মূল কৰিব পৰা নাই। গতিকে আজি আমি লাহৰীঘাটৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ধুমকুৰা আঞ্চলিক সমিতিৰ উদ্যোগত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি পুলিচ প্ৰশাসনক আহ্বান জনাইছোঁ অতি শীঘ্ৰে এই মদ ভাং জুৱা তীৰ আৰু বাল্য বিবাহ এই অসামাজিক কাম কাজবোৰ বন্ধ কৰিব লাগে আৰু সমগ্ৰ লাহৰীঘাট অঞ্চলৰ সমগ্ৰ লাহৰীঘাটৰ বিভিন্ন অঞ্চলৰ যিসকল সমাজৰ সচেতন ব্যক্তি আছে তেওঁলোকো এই সন্দৰ্ভত আগুৱাই আহিব লাগে। গতিকে এইখিনি আমাৰ দাবী আৰু আহ্বান।